নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেল আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, আহক এতিয়া ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 20 নম্বৰ দিন ৰানিং। তো বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ, প্ৰায় সপ্তাহে হ'ল। আজি বনাই পেলাই অকণমান জনাব বিচাৰিলোঁ যে আপোনালোকক মই কি মেনেজমেণ্ট কৰিছোঁ নকৰিছোঁ। কাৰণ এইবাৰ মোৰ অলপমান ভিডিঅ' বনোৱা অসুবিধা হৈছে, কাৰণ কিবা কিবি বেলেগ কাম কৰি আছোঁ, খেতিৰ কাম আছে অলপমান, মানে এনেকৈ অলপ সময় কম হৈছে। তো সেইকাৰণে মানে সময় মিলাব পৰা নাই। বাকী এতিয়া মই প্ৰথম ৰেকিংটো কামখিনি মই কৰি আছোঁ, কিন্তু ভিডিঅ' বনালে অকণমান বেলেগ এটা এক্সট্ৰা টাইম লাগেতো। তো সেইকাৰণে মই এইটো মানে হেৰি কৰিব পৰা নাই, মেনেজ কৰিব পৰা নাই। বাকী ৰেকিং কৰি আছোঁ, দেখিছে ৰেকিং আজি 20 দিনৰ দিনাখন ভৰিৰে ৰেকিং কৰিছোঁ। তো দেখিছে কি ধুনীয়া হৈ আছে, পূৰা শুকান হৈ আছে। আৰু স্পেচ মই আপোনাৰ দিছিলোঁ প্ৰায় 15 দিনত কমপ্লিট স্পেচ দি দিছোঁ, ফুল স্পেচ গোটেই হাউচত। তো সেইকাৰণে তুৰটো ভালে আছে। নহ'লে কি হয়, স্পেচটো আপুনি কম কৰি দিয়ে তুৰটো লেতেৰা হৈ যায় বা নষ্ট হৈ যায়। তো এইটো দেৰিকৈ দিয়াৰ কাৰণত এইটো দিগদাৰ হয়। সোনকালে দিলে আপোনাৰ তুৰটো ভালে থাকে, শুকান হৈ থাকে, একো প্ৰব্লেম নহয়। এইটো কোম্পানী কিছুমানে মানে হেৰি কয়, মুৰ্গী মানে কি আপোনাৰ গ্ৰ'থ নল'ব বুলি কয়, দৌৰিব, এনেকুৱা মই একো সুবিধা একো পোৱা নাই। এই আইবিৰ বিশেষকৈ এবাৰ কৈছিলে, মানে এইটো মইতো দিছিলোঁ, তথাপিও মানে সিহঁতে মানে মানা কৰাৰ পিছত পাই নোহোৱা হ'ল, কাৰণ সিহঁতৰো কথা শুনিব লাগিব। তেনেকুৱা সময়ত মানে দিয়া নাছিলোঁ মই স্পেচ, কিন্তু নৰ্মেলি মই স্পেচ দিয়াটোৱেই মানে সুবিধাজনক পাওঁ, আৰু নিজৰো কাম কৰিব সুবিধা হয়, আৰু মুৰ্গীখিনিও ষ্ট্ৰেছ নাপায়। তো সেইটো কাৰণে যিকেইদিন স্পেচ দিয়া যায়, প্ৰথম স্পেচ দিয়াৰ পিছত আপোনাৰ 2 দিন বা এদিন মুৰ্গীখিনি অলপমান দানা কম খায় বা ৱেইটটো অলপ কমি যায়, কিন্তু এইটো আপোনাৰ 2 দিন ভিতৰতে আকৌ বেক হয়। এইটো কোনো টেনশ্যন নাই, কাৰণ দানাটো খাবই, ব্ৰইলাৰে যে আপোনাৰ দানা খুব বেছিয়ে খায়। যদি দানা কম খায় আপোনাৰ তেতিয়া ভিটামিন ব্যৱহাৰ কৰিব লাগিব, সেইটো বেলেগ। বাকী মই মেডিচিন এইবাৰ এনেকুৱা ব্যৱহাৰ কৰা নাই, কিন্তু আজি মেডিচিন দিম। মই কি দিম আপোনালোকক জনাম। মেডিচিন আপোনাৰ ইয়াৰ মই আপোনাৰ ব্যৱহাৰ কৰাই নাই বুলি ক'ব, কাৰণ হেৰি দিছিলোঁ, প্ৰথমতে আপোনাক দেখাইছিলোঁ যে কি মেডিচিন দিছিলোঁ, হিমাৰেল আৰু হেৰি দিছিলোঁ কিজানি অষ্টবেট, তেনেকুৱা মিলাই পেলাই দিছিলোঁ প্ৰথম। তাৰপিছত আকৌ মেডিচিন একো ব্যৱহাৰ কৰা নাই। আৰু এতিয়া মই ৰেকিং কৰি থকা অৱস্থাত একফালে পৰ্দা দেখিছে পৰি আছে এতিয়াও। মানে আজি বতৰটো বহুত সেমেকা আৰু বতাহ দি আছে, এইটো ফালৰ পৰা পূৰা বতাহ আহি আছে। সেইকাৰণে ৰ'দ অকণমান সাধাৰণ ৰ'দ আছে, কিন্তু ৰ'দ নাই বেছি, কিন্তু গৰম উঠেই নাই, ঠাণ্ডাই আছে, প্ৰায় জেকেট পিন্ধিব পৰা অৱস্থাত আছে। সেইকাৰণে মই পৰ্দাখিনি আঁতৰাই দিয়া নাই। পৰ্দা ৰাতি ভাগতো মই সেইটো হাফ পৰ্দাই দিয়া থাকে, বাকী দিনৰ ভাগতটো এনেই খুলিছিলোঁ। আজি মই প্ৰথম এনেকুৱা মানে কৰিছোঁ, মানে পৰ্দা আঁতৰা নাই, কাৰণ বতাহ আছে। তো বতাহ থাকিলে, পৰ্দা পৰি থাকিলে কি হ'ব, পানী চানী খাব, নহ'লে আপুনি পানী ইনটেক নকৰে, দানাও ইনটেক নকৰে, বহি থাকিব ঠাণ্ডাতে। সেইকাৰণে অকল গৰমতো সুবিধা নহয়, ঠাণ্ডাতো কিছুমান অসুবিধা হয়, সেইকাৰণে চাব লাগে সেইখিনি। গৰমত বতাহৰ দৰকাৰ, ঠাণ্ডাত আৰু বতাহ নলগাকৈ ৰাখিব পৰাটো দৰকাৰ, যাতে গাত বতাহ নালাগে। বতাহ থাকিলে বহি থাকে, তেতিয়া দানা পানী কম খালে আপোনাৰ মুৰ্গীটো লাহে লাহে ডিহাইড্ৰেশ্যনৰ ফালে আগবাঢ়ি যায়। তো তেনেকুৱা মেনেজমেণ্ট কৰি আছোঁ। বাকী দেখিছে ভৰি ৰেকিং কৰি মই প্ৰায় এটা ব্ৰিডিঙত মানে 20 ফুট ব্ৰিডিং, এটাত মানে মোৰ 6টা ব্ৰিডিং আছে। মোৰ প্ৰায় এটা ব্ৰিডিঙত 4 মিনিট 5 মিনিট মেক্সিমাম লাগিছে। তো আধা ঘণ্টাত মানে ভৰি ৰেকিং কৰিলে কমপ্লিট হৈ যায়, কিন্তু বেলেগ বস্তুৱে কৰিলে টাইম লাগিলে হয় আৰু অসুবিধা হয়। এতিয়া দেখিছে ধুনীয়াকৈ কৰি আছে এখনতে, মানে এখনতে মোবাইল ধৰি আছোঁ। বাকী মুৰ্গীখিনিও অসুবিধা পোৱা নাই কোনো ধৰণৰ, আৰু লিটাৰটো ভালে আছে। আৰু প্ৰায় মোটামুটি আপোনাৰ মই ভৰি ৰেকিং কৰিব পাৰিমেই 10-15 দিন থাকিবই। মানে এইবাৰ মুৰ্গীটো আপোনাৰ ঠাণ্ডা দিনটো অলপ দেৰিকৈ নিব পাৰিব গেৰাণ্টি, কাৰণ ৰেটো নাই মুৰ্গীৰ বৰ্তমান। ৰেট 70-80 এনেকুৱা চলি আছে পাৰ কেজি হ'লচেলত। তো সেইকাৰণে চেলটো কম আছে, চেল কম থকাৰ ফলত আমাৰ কষ্ট বাঢ়ে। লিফ্টিং নহয় সোনকালে, লিফ্টিং নহ'লে আপোনাৰ মেনেজমেণ্টৰ কষ্ট বেছি হয় আৰু ৰিজাল্টো বেয়া হোৱাৰ চান্স থাকে। তো সেইকাৰণে সেইটো আশা কৰা নাই কি হয় নহয়। বাকী মোৰ ফালৰ লিটাৰটো ভালে ৰাখিব পাৰিলে তেতিয়া মোৰ বেছি প্ৰেছাৰ নাথাকে, কাৰণ লিফ্টিং 2-এদিন দেৰি কৰিলেও লিটাৰ ভালে থাকিলে একো অসুবিধা নহয় ঠাণ্ডা দিনত। তাৰপিছত
লিটাৰ ৰেকিং কৰা হৈ গ'ল এক চাইড, আৰু এক চাইড আছে। ছটা বুলি মই 3টা কৰিয়ে ল'লোঁ, আৰু 3টা কৰিম এতিয়া মই। বাকীকেইটা অকণমান ৰেষ্ট লৈ মাজে মাজে কৰা যায়। বাকী ৰেষ্ট লোৱাৰ সময়ত মই পানী চানী চাফা কৰি লওঁ, যিখিনি মানে হেৰি আছে। আকৌ দানা এতিয়া দানাও দিব লাগিব। তো দেখিছে মোৰ মাইনাই দানা দি আছে, মোক সহায় কৰিছে। তো আহে মাজে মাজে এনেই মই কি কৰি থাকোঁ চাবলৈ আহি পেলাই মোক সহায় কৰি দিয়ে অলপ কেতিয়াবা ফূৰ্তি পাই খুব কাম কৰি পেলাই সময়ত। দেখিছে এয়া দানা দি আছে আৰু মোক কৈ আছে। তো বাকী মানে মেডিচিন এতিয়া মই আজি ব্যৱহাৰ কৰিম। আপোনাৰ এতিয়া পানীত দিম মই এতিয়া টেট্ৰাচাইক্লিন যিটো পাউডাৰটো। সেইটো মই যোৱাবাৰ এজন ভিউৱাৰ্ছে মোৰ কাৰণে কমেণ্ট কৰিছে, মানে হেৰিকে জনাইছিল, মানে কি দিবৰ কাৰণে কৈছিলে। তো সেইটো কাৰণে এইবাৰ চাম মই ট্ৰাই কৰি। আগতে মই চুগনাৰ মুৰ্গীত মানে টেট্ৰাচাইক্লিন পাউডাৰ মই দিয়া নাই, কিন্তু চনাত মই দিছিলোঁ। আৰু চনা যেতিয়া কৰিছিলোঁ তেতিয়া দিছিলোঁ টেট্ৰাচাইক্লিন। ৰিজাল্ট বেয়া পোৱা নাছিলোঁ, কিন্তু চুগনাত মানে কি মুৰ্গীটো অলপ উইক বুলি মানে মই ব্যৱহাৰ কৰা নাছিলোঁ। চুগনাৰ মুৰ্গী এনেও অকণমান চনৰ ভৰিত মানে অকণমান উইক, সেইকাৰণে দিয়া নাছিলোঁ। এইবাৰ দি চাওঁ। আজি প্ৰথম ড'জ। তো 3 দিন দিম এইটো। টেট্ৰাচাইক্লিন পাউডাৰটো আপোনাৰ ব্যৱহাৰ কৰা যায়। এইটো প্ৰিভেনশ্যন হিচাপে পেকেটত লিখা থাকে। মানে কম এতিয়া বৰ্তমান একো ডিজিজ নাই। CRD যদিও অকণমান চাউণ্ড আছিলে প্ৰথমতে, এইটো কমপ্লিট বিনা মেডিচিনতে ভাল হৈ গ'ল। সেইটো মই একো মেডিচিন ব্যৱহাৰ কৰা নাই, নহ'লে হালধি গুড়িও দিয়া নাই। একো মানে কি হৈছে, এইটো পৰ্দা মেনেজমেণ্ট কৰি থকাৰ কাৰণে মানে নিজে ভাল হৈছে। হাৱা লাগিব দিয়া নাই গাত। তো সেইটো ঠিক হৈ গ'ল। বাকী এতিয়া মই এইটো এনেই মানে প্ৰিভেনশ্যন হিচাপত দিম টেট্ৰাচাইক্লিন পাউডাৰটো। এইটো ড'জটো হৈছে মানে এইটো পেকেটত লিখা থাকে, মানে 4.5 লিটাৰ পানীত 2.5 গ্ৰাম পাউডাৰ দিব লাগে। প্ৰায় মই 60 লিটাৰ পানী দিম। 60 লিটাৰ পানীত প্ৰায় মানে মই 33 গ্ৰাম হিচাপ কৰি চাইছোঁ। 33 গ্ৰাম পইণ্ট চামথিং থাকে, মানে 33 গ্ৰামে দিম মই। তো এক পেকেট 100 গ্ৰাম আছে, 3 ভাগ কৰি ল'ম, 3 দিন দিম সেইটো পাউডাৰটো। তাৰপিছত দানা দিনৰ ভাগত মই বেছিকৈ দিয়া নাই। দানা সাধাৰণ এনে চলিবৰ কাৰণে দিছোঁ। ৰাতিৰ ভাগতে দানাটো ফুল দি আছোঁ। তো তেনেকৈ খায়ো আছে। মুৰ্গীখিনি গ্ৰ'থ ঠিকেই আছে। যিকেইটা মৰিলেতো আপোনাৰ এইটোতো গ'লে, বাকী থকাখিনি ঠিকে থাকিলে হ'ল। মৰ্টেলিটি প্ৰায় এতিয়া মোৰ আপোনাৰ 85, 87 চামথিং এনেকুৱা কিবা হৈছে মৰ্টেলিটি। তো মৰ্টেলিটিটো একো মেটাৰ নকৰে যদি ৱেইটটো ভালে আহে, মানে এটা বেছি মৰ্টেলিটি হোৱা নাই। যদি 1840টা মুৰ্গী আছিলে মোৰ, এতিয়া গ্ৰ'থটো ঠিক আহিলে, যদি ক'ব ডিজিজ নাহে, ভাইৰেল ডিজিজ বুলি CRD বিশেষকৈ বেলেগটো নালাগে। CRD মানে আহিলে এতিয়া মানে অকণমান ডেঞ্জাৰ এটা হেৰি আছে, কিন্তু বাকী টেনশ্যন নাই। আৰু আজি 20 দিন হ'ল, আৰু ক'ৰবাত 10 দিনৰ পিছৰ পৰা মই মানে হেৰি লোকেল যিটো লোকেল হওক বা ৰাম হওক, সেইটো ব্যৱহাৰ কৰিম 30 দিনমানৰ পৰা। অলপ খুৱাম যাতে সিহঁতৰ ডাইজেষ্ট চিষ্টেমটো ঠিকে থাকে। ডাইজেষ্ট মানে যিটো দানা খোৱাৰ যিটো হেৰি হয়, ডাইজেষ্টেই হয়, সেইটো ডাইজেষ্টটো বাৰু ঠিকে থাকে। সেইটো আৰু আপোনাৰ পানীটো বেছিকৈ খায়, তেতিয়া মোৰ ৰিজাল্টটো ভাল হ'ব। সেইটো আশাতে মই এইটো খুৱাওঁ, আগতে খুৱাইছোঁ। আৰু CRD থাকিলে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, সেইটো কমি যায়। বাকী টেট্ৰাচাইক্লিন পাউডাৰ দিয়া হৈ গ'ল। বাকী আৰু যিটো মানে ভিটামিন দিম, ভিটামিন আপোনাৰ কি দিম মই দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ভিটামিনটো ব্যৱহাৰ কৰিম সন্ধিয়া সময়ত, তথাপিও দেখাই থৈ দিওঁ আপোনালোকক, মানে এইটো কি ভিটামিন দিম। ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো অকণমান চালে আপোনালোকে গম নাপাব কি মানে ব্যৱহাৰ কৰিছোঁ নকৰিছোঁ। এইটো হৈছে আপোনাৰ টেট্ৰাচাইক্লিন পাউডাৰটো, যিটো পেকেটটো 100 গ্ৰামৰ। এইটো মই আগতে অনা আছিলে, তো ব্যৱহাৰ কৰিলোঁ এতিয়াহে। তো দেখিছে এনেকুৱা ধৰণৰ পেকেটটো, যদি আপোনালোকে ব্যৱহাৰ কৰে চাব, ট্ৰাই কৰি চাব পাৰে। বেছ একো প্ৰব্লেম নহয় ড'জটো যদি আপুনি এইটো দিয়ে। বাকী এইটো মাল্টিষ্টাৰ আজি ব্যৱহাৰ কৰিম। মাল্টিষ্টাৰ আগতে আনিছিলে 1 লিটাৰ, তো এইটো মই দেখিছে 1200 টকা MRP এইটো, কিন্তু মই আপোনাৰ ডিছকাউণ্ট পাইছিলোঁ। এইটো মই হ'লচেলত আনিছিলোঁ, 20% ডিছকাউণ্ট পাইছিলোঁ। তাৰপিছত ইয়াৰ আপোনাৰ ড'জটো হৈছে লিখা আছে ইয়াতে গ্ৰ'ৱাৰৰ কাৰণে। মোৰতো গ্ৰ'ৱাৰতে পৰি গ'ল, এইটো 20 দিন হ'ল যাতে। তো গ্ৰ'ৱাৰৰ কাৰণে আপোনাৰ
7 ml কৈ 100 মুৰ্গীত আৰু 6 কাৰণে 5 ml। এইটো হৈছে গ্ৰবিপ্লেক্স, এইটো বি কমপ্লেক্স হয়, ইমিউনিটি ষ্ট্ৰং হোৱাৰ কাৰণে, ইমিউনিটি পাৱাৰটো। তো এইটো আপোনাৰ 15 ml কৈ পাৰ 100 বাৰটোত মানে দিব লাগে। দাম দেখিছে 790 এইটো MRP। ডিছকাউণ্ট আছে, চব মই মেডিচিন ডিছকাউণ্ট পাওঁৱেই, মই ভেটেনাৰী যিখিনি আনো মানে মই হ'লচেলৰ পৰা আনো, ডিছকাউণ্ট পাই যাওঁ, 20% পাই যাওঁ। তো আপোনালোকে যদি মোৰ ওচৰৰ পৰা হয় যোগাযোগ কৰিব, এইটো মই দিয়াই দিম। আৰু অষ্টবেটটো ঠিক তেনেকুৱা 700 কিমান টকা MRP, ডিছকাউণ্ট 20%। তো এইবিলাক মই এনেকৈ আনি বেছিকৈ আনিলে মানে ডিছকাউণ্ট পাওঁ আৰু লাগি থাকে তাতে। অষ্টবেটটো মানে 15 ml কৈ দিছোঁ মই পাৰ 100ত, তেনেকৈ দি মই ইউজ কৰিম মানে, আগতেও কৰিছিলোঁ। তো এইবাৰ এইটো আজি 3 দিন কৰিম। ৰাতিপুৱা সময়ত এণ্টিবায়'টিক দিম আৰু ইভিনিং আপোনাৰ ভিটামিনটো দিম। তো এইটো যাতে এণ্টিবায়'টিক বনাইছে যিটো টেট্ৰাচাইক্লিনটো, এই এণ্টিবায়'টিক হয়তো সেইকাৰণে মানে ভিটামিনটো অলপ দিলে ভাল, মুৰ্গীখিনি ৰিলিফ পাব। যিকোনো এণ্টিবায়'টিক ব্যৱহাৰ কৰিলে মানে কি ভিটামিন এটা ড'জ দিব লাগে ভিটামিনৰ। তো এইটো মই মানে মাল্টিষ্টাৰটো সেইকাৰণে দিছোঁ, মাল্টিষ্টাৰৰ ভিটামিন ই এ থাকে গোটেইখিনি, আৰু লগতে আপোনাৰ গ্ৰবিপ্লেক্সটো দিছোঁ, সেইটো ইমিউনিটি ষ্ট্ৰং কৰাৰ কাৰণে। দাম বেছি নহয় বস্তুটো, ব্যৱহাৰ কৰিলে অকণমান হ'লেও মানে ৰিজাল্ট পাব। তো সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰিছোঁ। আনাই আছিল মোৰ এইটো আগতে, ব্যৱহাৰ কৰা নাছিলোঁ প্ৰত্যেকবাৰতে, এইবাৰ কৰিম। এইবাৰ যাতে কিডনীৰ ডিজিজ মোৰ নাই, কিডনী প্ৰব্লেম নাই, আৰু এইফালে ঠাণ্ডা পৰিছে, তো ভিটামিন ব্যৱহাৰ কৰিব পাৰি। গৰমত ভিটামিন দিলে দিগদাৰ, মানে লিটাৰটো বেয়া হয়, মানে হাগনিটো ঢিলা হয় সিহঁতৰ, এতিয়া হোৱা চান্স নাই। মই লিভাৰ একো ব্যৱহাৰ কৰা নাই এতিয়ালৈকে। তো কি ব্যৱহাৰ কৰিম মই জনাম আপোনালোকক ভিডিঅ' বনাই পেলাই। এইটো 3 দিনৰ ড'জটো এইটো কৰি লওঁ আগতে, ভাবিলোঁ আপোনালোকক শ্বেয়াৰ কৰি জনাই দিওঁ কথাখিনি। তো বন্ধুসকল, এনেকৈয়ে মই ভিডিঅ' বনাই থাকোঁ, আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক শ্বেয়াৰ কৰিব চেনেলটো, আৰু এনেকুৱা ফাৰ্মবিলাকৰ সহায় হ'ব। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।